ৰিজাল্ট দিব বুলি গমে পোৱা নাছিলো আজি যি দিব ভবাই নাছিলো কেইটা বাজিলো আইবাৰে হসি শুনো ৰিজাল্ট আমাৰ ৰিজাল্ট ভাল হ'ব নি নাই ভাল হ'ব লাগব মই তাত চাই চাই লেখছো তোৰ ভাল হলে মোৰ ভাল মহলে মোক গৰু বাটাম দিব ঘৰত যি বস্তু আমাৰ ফাদা তোৰ ৰিজাল্ট ভাল হ'ব তোৰ বাপে মাস্টাৰ সব জানে ভাল হ'ব আমি এবাৰ কি কৰো পাস করলে কিন্তু ডেঞ্জার কলেজত নাম লিখিম দি খালি দিম ঘৰত সাজু হৈ আছে দে মোৰ ৰিজাল্ট শুনবা যি যি বস্তু জগৰ কৰছি ভাল হলে কিন্তু খাবা যাবি দে বেয়া হলে লুকে থাকবি মোৰ জানে তো জান আমাৰ ফাদাৰে মোবাইল চোৱালি তেল পালো পাস কৰি না কাবাই যদি কয় যাই খেলিব কাবাই নহলে নাজান তাই ভালি না পাস কৰি পাবি তলি হয় টেনশন নাই পখিলা তো যে মনে মনে আছা মনে মনে ফাটাইছাম পাম পৰীক্ষা এইকাৰণে মনে মনে আছা নহয় বাজি আমাৰ মানে ডেঞ্জার বস্তু আকই লুকা না কি জানা এই হে মতে বিয়ে পাস কৰা ৰাতি তামুলি যাৰে ফোন কৰিছিল তামুল খাবাত ধৰি আও কৰি আছে ৰিজাল্ট ভাল হলিও আইব ভাল নহলিও আই পাব আৰু এতিয়া সময় হৈছে ঘৰলৈ যাই ৰিজাল্ট দিব আৰু হয় দে কি আৰু ঘৰত যাম ঘৰৰ বা পৰিস্থিতি আৰু কি হৈ আছে এই তামুলি যাৰ আহি পাইছি পাই ৰেডি নেকি আহি বন্টি এইফালে ৰিজাল্ট কি হল ইয়েস পাপা কোৱা ৰিজাল্ট কি হল গজেন ফেল পখিলা ফেল হিৰেন ফেল মই তোৰটো সুধি আছো বেলেগৰটো সোধা নাই হিৰেনৰ বাপি এক মাষ্টৰ তই চোন কেলা ধান বেপাৰী তো চলি বাস কৰব ডাঙৰক কেনেকৈ কথা কব লাগে না জানা সৰি পাপা ৰিজাল্ট কি হল